আজি দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ APTC জোৱানসকলে স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ নিৰ্দেশ মতে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ উদ্দেশ্যেৰে এক সজাগতামূলক শোভাযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। APTCৰ অধিনায়ক সৈয়দ সামাদ হুছেইনে এই শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদৰ পৰা দেৰগাঁও নগৰ হৈ প্ৰায় 12 কিলোমিটাৰ পথ এই শোভাযাত্ৰা অতিক্ৰম কৰে। আজি অসম চৰকাৰে যিটো হৰ ঘৰ কি তিৰংগা যিটো প্ৰগ্ৰেম লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসম চৰকাৰ মিলি পেলাই সেই প্ৰগ্ৰেমৰ লগত সংগতি ৰাখি আজি আমি APTCত আমাৰ যিসকল ট্ৰেইনিজ আছে ৰিক্ৰুইট আছে তাৰ লগতে আমাৰ APTCৰ যিখিনি পুলিচ বিষয়া কৰ্মচাৰী আছে আমি সকলোকে লগত লৈ আমি এটা সজাগতামূলকভাৱে আমি এটা প্ৰগ্ৰেম লৈছোঁ। আমি দেৰগাঁৱৰ APTC ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলাই গৈ দেৰগাঁও চাৰিআলি হৈ দেৰগাঁও থানা হৈ এনেকৈ আমি ঘূৰি আহিম। আমাৰ মুখ্য উদ্দেশ্য হৈছে যাতে আমি সকলো মানুহকে সজাগ কৰিব পাৰোঁ, আমি যাতে ৰাইজক সজাগ কৰিব পাৰোঁ, যাতে তেওঁলোকে নিজৰ নিজৰ ঘৰত স্বাধীনতাৰ যিটো আমাৰ 75 ইয়াৰ্ছ অমৃত মহোৎসৱ যিটো প্ৰগ্ৰেম আছে সেইটো যাতে আমি সফল হয় তাৰ বাবে আমি সকলোকে সজাগ কৰিবৰ কাৰণে আজি এই প্ৰগ্ৰেমটো কৰিছোঁ। अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगांव आसाम की ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती है। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। दरगांव टी FSSAI अप्रूव भी है। सच में अब तो मैं भी दरगांव आसाम टी ही लूंगी। बहुत बढ़िया। আপোনাৰ সপোনৰ ঘৰখন আপুনি নিশ্চয় সুৰক্ষিত কৰি ৰাখিব বিচাৰে। এতিয়া আৰু সেই চিন্তা আঁতৰাই দিয়ক। আপোনাৰ ঘৰখন আপুনি আশা কৰাতকৈ অধিক বেছি সুৰক্ষিত কৰিবলৈ আহি গ'ল নুভকৰ ডাবল বুল চিমেণ্ট।
আপোনাৰ সপোনৰ ঘৰখন সুৰক্ষাৰ বাবে আহি গ'ল নুভকৰ ডাবল বুল চিমেণ্ট। আপুনি আশা কৰাতকৈ অধিক সুৰক্ষা প্ৰদান কৰে নুভকৰ ডাবল বুল চিমেণ্টে। ব্যৱহাৰ কৰক নুভকৰ ডাবল বুল চিমেণ্ট।